আহিছে আচলতে প্ৰামাণিক ওমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ছ'চাইটি আমাৰ NGOটোৰ নাম আৰু আজি প্ৰ'লাইফ হেল্থ কেয়াৰৰ লগত যৌথভাৱে আমি এই বিনামূলীয়া স্বাস্থ্য শিবিৰটি পাঠ্যপাৰীত অনুষ্ঠিত কৰিছোঁ। ইয়াত বিশেষকৈ মহিলা আৰু শিশুৰ ওপৰত বেছি গুৰুত্ব দিয়া আছে, স্বাস্থ্যৰ ওপৰত। আৰু তেনেকৈ আমি বিনামূলীয়া ব্লাড প্ৰেছাৰ আৰু থাইৰয়ড টেষ্ট হৈছে বিনামূলীয়াকৈ, আৰু বিনামূলীয়াকৈ চুগাৰো টেষ্ট কৰা হৈছে, আৰু যিখিনি মেডিচিনৰ প্ৰয়োজন আছে তেওঁলোকক মেডিচিনো বিনামূলীয়াকৈ দিয়া হৈছে। আৰু সত্যৰঞ্জন প্ৰ'লাইফৰ তেওঁ স্বত্বাধিকাৰী তেওঁ দীপক শৰ্মা, তেওঁৰো সহযোগিতা আছে আমাৰ লগত। তাৰে সহযোগত আমি গোটেইখিনি অসমত য'ত সামান্য মেডিচিন আৰু প্ৰাথমিক চিকিৎসাখিনি আগবঢ়োৱা হৈছে। গোটেইখিনিয়ে বেছিভাগৰে চুগাৰ 50% চুগাৰ পাইছে যেন লাগিছে। তেওঁলোকে বহুতে হেৰি কৰাই নাই, কেতিয়াও টেষ্ট কৰোৱাই নাই, আৰু প্ৰেছাৰো অলপ হাই আছে দুজনমানৰ, কম বয়সীয়া কিন্তু। আৰু সৰু ছোৱালী 3-4জনীমান আহিছে, তেওঁলোকৰ অলপ ভিটামিন ডেফিচিয়েঞ্চি, আইৰণ ডেফিচিয়েঞ্চি, গাৰ্ভিক সেইবোৰ অলপ পোৱা গৈছে। গতিকে সেইখিনিৰ পৰা তেওঁলোকে অলপ উপকৃত হ'ব বুলি ভাবিছোঁ, যিহেতু এৱাৰনেছটো নাই যে মাজে মাজে আমি ডক্টৰৰ ওচৰত থাকিব লাগে, তাৰ প্ৰেছাৰ হাই, চুগাৰ হাই, গম নাপালে অসুবিধা হয়, হঠাতে চালে ঝৰি হ'ব পাৰে।